আমি ৰাইজৰ দলে ঢকুৱাখানাৰ জীয়ৰী আৰু ধেমাজিৰ মৰিথল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়াৰ যি অকাল মৃত্যু বা হত্যাকাণ্ড, সেই হত্যাকাণ্ডক আজি আনুষ্ঠানিকভাৱে এনেকৈ প্ৰেছ মিটৰ জৰিয়তে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু নন্দিতাৰ মৃত্যুৱে আমাক এইটোৱে প্ৰমাণ কৰিলে যে অসমত নাৰীসকল বিজেপি চৰকাৰৰ দিনত নিৰাপদ নহয়। মুকলি পথত দা লৈ এখন টাউনৰ ভিতৰত যদি এগৰাকী গাভৰুক কোনোবাই ঘপিয়াই হত্যা কৰিব পাৰে, তেতিয়াহ'লে ইয়াত প্ৰশাসন আৰু ইয়াত আইন শৃংখলা কিবা আছে বুলি মনত নধৰে। গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাংঘাতিকভাৱে শোচনীয়ভাৱে ব্যৰ্থ হৈছে আইন শৃংখলা ৰক্ষা কৰা। তেখেতে লাজ পোৱা উচিত, তেখেতে ক্ষমা খোজা উচিত, এই কথাটো আমি ক'ব খুজিছোঁ। দ্বিতীয়তে, হত্যাকাৰীক অচিৰেই যথোপযুক্ত শাস্তি দিবৰ কাৰণে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে 6 মাহৰ ভিতৰত যাতে গোচৰ সম্পূৰ্ণ কৰা হয়, বিচাৰ সম্পূৰ্ণ কৰা হয়, তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। আৰু চৰকাৰে যথোপযুক্ত আবেদন দি 6 মাহৰ ভিতৰত গোটেই বিচাৰটো সম্পূৰ্ণ কৰিবৰ কাৰণে ন্যায়ালয়ৰ ওচৰত আবেদন জনাবৰ কাৰণে আমি দাবী জনাইছোঁ। এইটো কথা নিশ্চয় আপোনালোকক ক'ব নালাগে, মই আগতে সংবাদমেল পাতি কৈছোঁৱেই যে গোটেই ভাৰতবৰ্ষৰ ভিতৰত শিশু আৰু নাৰী আটাইতকৈ অনিৰাপত্তাত ভোগে অসমত। নম্বৰ 1 ইনচিকিউৰ প্লেচ হ'ল অসম, শিশু আৰু নাৰীৰ ক্ষেত্ৰত নম্বৰ 1, 1 নম্বৰ, ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ। এহাতেদি পুলিচে যধে মানে মানুহক এনকাউণ্টাৰ কৰিছে, অত্তক 56 বোলে। আজি নিউজ আহিছে যে এতিয়ালৈকে 56জন মানুহক হয় কাৰোবাক গুলীয়াই হত্যা কৰা হ'ল, নহ'লে গুলীয়াই দিয়া হ'ল। অভিযুক্তক দেই, অপৰাধী নহয়। এতিয়া যিজন মানুহে সন্মুখত ডাইৰেক্ট ঘপিয়ালে সেইজন অকল অভিযুক্তই নহয়, সেইজন সম্পূৰ্ণৰূপে অপৰাধী। তেওঁক কিন্তু অসম পুলিচে একো নকৰিলে, তেওঁৰ ওপৰত কোনো ব্যৱস্থা নল'লে। গতিকে এইটোৱে প্ৰমাণ কৰিছে যে অসম পুলিচ কাৰ ওপৰত মতা। অসম পুলিচে যে সম্পূৰ্ণৰূপে চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু প্ৰকৃত অৰ্থত তেওঁলোকৰ সাধাৰণ প্ৰশাসনিক কাম কাজবিলাক কৰাত, আইন শৃংখলাৰ সমস্যাবিলাক নিয়ন্ত্ৰণ কৰাত যে ব্যৰ্থ হৈছে, সেইটো প্ৰমাণ হৈছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যে হাতৰ পুতলাত পৰিণত হৈছে। অসমখনততো আচলতে এতিয়া আইন কানুন বুলিতো আৰু একো নাই। যদি হিমন্ত বিশ্ব শৰ্মাই কিবা এটা কৈ দিয়ে, তেতিয়াহ'লে তেওঁৰ কথাটোৱে আইন। আৰু মুখ্যমন্ত্ৰীৰ কথাই এতিয়া অসমত আইন। ইয়াত কোনো সংবিধানো নচলে, ইয়াত কোনো আইনো নচলে। তেওঁ যদি আজি কিবা এটা ভাবিছে, কাইলৈ সেইটো সঁচা হ'ব। তেওঁ যদি আজি এইমাত্ৰ চিলচিলীয়া সপোনত কিবা এটা সপোন দেখি গ'ল, চিলচিলীয়া টোপনিত সপোন এটা দেখি গ'ল, তেওঁ ভাবিলে যে নহয় এইটো মানে মই কৰিব লাগে, তেতিয়াহ'লে তেওঁ এই যে গধূলি দেখিলে, কাইলৈ ৰাতিপুৱাই লগে লগে তেওঁ কেবিনেট বৈঠক মাতে আৰু লগে লগে সেইটো পাছ কৰে। কেবিনেট মেমৰেণ্ডামো বনোৱাৰ প্ৰয়োজন নাই, তাৰ ওপৰত বস্তুবিলাক গৱেষণাৰো কৰাৰ প্ৰয়োজন নাই, তাৰ ওপৰত কথাবিলাক বিবেচনাৰো কৰাৰ প্ৰয়োজন নাই। অসমত এনেকুৱা এটা অৰাজক ৰাজনীতি চলিছে, অসমত এনেকুৱা এটা হিটলাৰী ৰাজনীতি চলিছে, অসমত এনেকুৱা এটা এনাৰ্কিজিম চলিছে, এনেকুৱা এনাৰ্কিজিম যোৱা 70 বছৰৰ অসমৰ ইতিহাসত, ৰাজনৈতিক ইতিহাসত কেতিয়াও চলা নাছিল। টোটেল পলিটিকেল এনাৰ্কিজিম। গতিকে আমি এই এনাৰ্কিজিমৰ বিৰুদ্ধে সদায় আছোঁ, আৰু এই এনাৰ্কিজিমক আমি বাধা প্ৰদান কৰিবৰ কাৰণে সদায় প্ৰস্তুত হৈ থাকিম। এই কথাখিনি ক'লোঁ। এতিয়া যদি আপোনালোকৰ কিবা আছে সুধিব পাৰে, আৰু নহ'লে আমি সামৰিব